সমাজখন সুসংগঠিত কৰি সমাজত শক্তি যোগান ধৰে, সমাজৰ মাজত আত্মবিশ্বাস জগাই তোলে। গতিকে সেই শক্তি আজি প্ৰদৰ্শন কৰিবলৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ আজি যোগ্যতা অৰ্জন কৰিছে, সফলতা অৰ্জন কৰিছে। মোৰ দৃঢ় বিশ্বাস অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা আমি সকলো জাতি জনগোষ্ঠীক আগন্তুক দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আগুৱাই নিবলৈ সক্ষম হ'ম। আৰু অসমৰ বুকুত যি প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তি আছে, এই শক্তিক উজ্জীৱিত কৰি আগন্তুক দিনত এই শক্তিৰ দ্বাৰাই অসমক ভাৰতবৰ্ষৰ বুকুত এখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমি সফলকাম হ'ব পাৰিম। যোৱা 5 বছৰীয়া অভিজ্ঞতাৰ ভিত্তিত বহু কথা আমি শিকিবলৈ সক্ষম হ'লোঁ। আমাৰ ত্ৰুটি বিচ্যুতিবিলাকো আমি প্ৰত্যক্ষ কৰিলোঁ আৰু সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ। এই অহাজনৰ 5 বছৰীয়া কাৰ্যকালত মোৰ সতীৰ্থ মন্ত্ৰীসকলৰ লগতে সতীৰ্থ বিধায়কসকল, সাংসদসকল আপোনালোকে যেনেধৰণে আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে তাৰ বাবে চৰকাৰখন সফলতাৰে কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল। আৰু এই যাত্ৰাত সাংবাদিক বন্ধুসকলেও গঠনমূলক সমালোচনাৰে আমাৰ ভুলবিলাক আঙুলিয়াই দি ত্ৰুটি বিচ্যুতিবিলাক দেখুৱাই দি আমাক যেনেধৰণে সজাগ সচেতন কৰি তুলিলে, সতৰ্ক কৰি তুলিলে, ৰাইজৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰাৰ যি অনুপ্ৰেৰণা যোগালে তাৰ বাবে অসমৰ সংবাদ মাধ্যমক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ যি দীৰ্ঘদিনীয়া ৰাজনীতি পথাৰত যি অভিজ্ঞতা আছে সেই অভিজ্ঞতা সকলোবিলাক প্ৰয়োগ কৰি আগন্তুক দিনত অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ বুকুত গঢ় দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰিব। মই কেৱল বিধায়কসকলক আহ্বান জনাইছোঁ, আপোনালোকে কেতিয়াবা হয়তো ব্যক্তিগত কথাত আপোনালোকে কোনোবাই যদি কিবা কাৰণত আপোনালোকে যদি পূৰণ নহয়, আপোনালোকে কেতিয়াও সেই কথাক গুৰুত্ব নিদিব। সকলো সময়তে সামাজিক কথা আপোনালোকে গুৰুত্ব দিব। সমাজখনে সদায় সামাজিক দৃষ্টিভংগীৰে কাম কৰাটো জনপ্ৰতিনিধিৰ পৰা আশা কৰে। মই এগৰাকী মহান ব্যক্তিয়ে কোৱা কথা মোৰ মনলৈ আহিছে, নিশ্চিতভাৱে বিস্ময় কৰিছিল দৃষ্টিৰে। দেশ ৰজাৰ বাবে নহয়, ৰজা দেশৰ বাবে। দেশ ৰাজা के लिए नहीं, राजा देश के लिए होती है। गति आमी जनप्रतिनिधिসকল আমি সমাজৰ বাবে, দেশৰ বাবে, সমাজখন আমাৰ বাবে নহয়, সেইটো কথা আমি সকলোৱে মনত ৰাখিব লাগিব। সদায় আমি দেশৰ স্বাৰ্থত সমৰ্পিত হৈ কাম কৰিব লাগিব। গতিকে সেইখিনি শক্তি আপোনালোকৰ ব্যক্তিত্বত আছে। মোৰ দৃঢ় বিশ্বাস যোৱা 5 বছৰ আপোনালোকে ইমান সফল কাম কৰিলে নিজ নিজ সমষ্টিত, তাৰ বাবে সমাজখনে আপোনালোকক দ্বিতীয়বাৰ বাবে বহুতকে তেনেধৰণে জিকাই পঠিয়াইছে, তৃতীয়বাৰ কাৰণে জিকাই পঠিয়াইছে। গতিকে সেই মানুহৰ মৰম চেনেহ আন্তৰিকতাটোক সকলো সময়তে শ্ৰদ্ধা ভক্তিৰে সম্বোধন কৰিব, সততা নিষ্ঠাৰে কাম কৰিব। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰে আমি যোৱা 5 বছৰ কাৰ্যনিৰ্বাহ কৰাৰ বাবে এইখন চৰকাৰে ৰাইজৰ পৰা সমাদৰ বুটলিবলৈ সক্ষম হ'ল, আস্থাৰ বিশ্বাস বুটলিবলৈ সক্ষম হ'ল। গতিকে আমি কেইবাটাও দিশত সফলতা অৰ্জন কৰিলোঁ। মই সেইখিনি কথা বিতংভাৱে ক'লে এতিয়া হয়তো বহু সময় লাগিব। যাই কি নহওক, আজি এই মহামঞ্চৰ পৰাই মই অসমৰ প্ৰতিগৰাকী নাগৰিকলৈ কোটি কোটি প্ৰণিপাত আৰু আন্তৰিক কৃতজ্ঞতাৰ সেৱা জনাইছোঁ। কাৰণ ৰাইজৰ সহযোগিতাৰ বাবে যোৱা 5 বছৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে এখন সুন্দৰ প্ৰতিচ্ছবি, উন্নয়নৰ প্ৰতিচ্ছবি, সমন্বয়ৰ প্ৰতিচ্ছবি, আন্তৰিকতাৰ প্ৰতিচ্ছবি, ভাতৃত্ববোধৰ প্ৰতিচ্ছবি, শান্তিৰ প্ৰতিচ্ছবি অসমৰ বুকুত দাঙি ধৰিবলৈ সক্ষম হ'ল। গতিকে সেইখিনি আগন্তুক দিনতো আমি তাক বৰ্তাই ৰাখিব লাগিব। আৰু বৰ্তমান কোভিড-19ৰ বিৰুদ্ধে যিখন দ্বিতীয় মহাযুদ্ধ আৰম্ভ হৈছে, এই যুদ্ধত আমি জয়ী হ'ব লাগিব। গতিকে জনপ্ৰতিনিধিসকলে আগন্তুক দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে নিষ্ঠাৰে জনসাধাৰণক এই মুহূৰ্তত সকাহ দিয়াৰ বাবে, এই ভাইৰাছৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে আপোনালোকে যিখিনি আমাৰ নীতি নিয়ম আছে তাক যাতে নিষ্ঠাৰে পালন কৰাৰ ক্ষেত্ৰত জনসাধাৰণে অধিক সতৰ্কতাৰে তেখেতসকলে উদ্যোগ লয়, তাৰ বাবে জনসাধাৰণৰ মাজত
সচেতনতা গঢ় দিয়াৰ আপোনালোকে দায়িত্ব পালন কৰাৰ প্ৰতি বিশেষভাৱে মনোনিৱেশ কৰিব বুলি আশা ৰাখি মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ ভাতৃপ্ৰতিম তেখেতৰ কাৰ্যকাল মই আন্তৰিকতাৰে সফলতা কামনা কৰিছোঁ আৰু সকলো সময়তে মোৰ মৰম স্নেহ আৰু কিবা আৰু সহযোগিতা থাকিব সকলো সময়ত গতিকে সকলোৱে মিলি আমি এইখিনি কাম কৰিব লাগিব আৰু সেইবাবে মোৰ প্ৰতিগৰাকী বিধায়কৰ ওচৰত বিনম্ৰ অনুৰোধ আছে আমি আন্তৰিকতাৰে সকলো সময়তে মিলাপ্ৰীতিৰে থাকি কাম কৰিম যিকোনো পৰিস্থিতি নহওক কিয় আমি সকলোৱে উইল ষ্টে টুগেডাৰ ইউনাইটেড ইন ষ্টেণ্ড ডিভাইডেড ইন ফল তাহানিৰ কথা কেতিয়াও আমি পাহৰি যোৱা উচিত নহয় সকলো সময়তে এটা পৰিয়ালৰ মানসিকতাৰে মৰম চেনেহ আন্তৰিকতাৰে আমি আগন্তুক দিনত অসম ৰাজ্যক সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত কাম কৰি যাম এইখিনিকে বিশেষভাৱে কামনা কৰি পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অভিনন্দন জনাই আৰু আমাৰ মিত্ৰজোঁটৰ AGP অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়া মই সকলোকে বিশেষভাৱে ধন্যবাদ জনাইছোঁ আপোনালোকে আন্তৰিকতাৰে আজি আমাৰ প্ৰস্তাৱৰ প্ৰতি আপোনালোকে সমৰ্থন জনালে আৰু আমি সকলোৱে এই আন্তৰিকতাৰে মিলি ৭৫ জনীয়া যি আমাৰ দলৰ যিটো শক্তি আমাৰ তিনিটা দলৰ শক্তি আমি আগন্তুক অধিক বৃদ্ধি কৰাৰ কৰ্মৰ যোগেদি আমি অগ্ৰসৰ হ'ম और आज सभा उपस्थित थका केंद्रीय मंत्री तोमर जी और साथ साथ में BL संतोष जी और हमारे अरुण सिंह जी, पवन शर्मा जी, पंडा जी और हमारे प्रदेश अध्यक्ष रंजित कुमार दास जी, महामंत्री दिलीप सैकिया जी और हमारे परम आदरणीय केंद्रीय मंत्री रमेश तेली जी और बीरेन्द्र वैश्य जी और यहाँ उपस्थित हमारे बीजेपी के राज्यसभा और लोकसभा के सांसदगण सबको फिर से हृदय से मैं आप सबको आभार व्यक्त करना चाहता हूं। आप हमेशा ऐसा ही हमें हौसला देते रहे और हमारे विधायकगण अपना सदाय ऐक्यबद्धभावे থাকি আমাৰ শক্তি বৃদ্ধি কৰা কামত আত্মনিয়োগ কৰি যাব তাকে কামনা কৰি মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। भारत माता की, भारत माता की, भारत माता की। धन्यवाद।